Hello everyone, welcome back to my channel. So আজি পুৰা ধুনীয়াকৈ আছোঁ আৰু মানে আজি আমাৰ কলেজৰ লাষ্ট ডে মানে ফেয়াৰৱেল তাকে বোলো লাষ্ট ডে বুলি অকণ মেমৰি হিচাপে ব্লগটো ষ্টাৰ্ট দিওঁ আৰু আপোনালোককো দেখাওঁ কি হয় এইটো চবকে ব্লগত লওঁ আৰু চ' মই ওলাই ৰেডি 10:30 বাজি গ'ল এতিয়া পাপাই থ'বগৈ যাব আৰু ওলাওঁ আৰু বলক মই এইযোৰ পিন্ধিছোঁ মিচিং কাপোৰ মায়ে পিন্ধিব কৈছোঁ চুলিখিনি কি কৰোঁ মা মেলোনে মানুহ গৰম উঠিছে যদি বান আইতাই কোৱা নাপাম দেই কেলে মই মানে মোক মেলিতে ভাল লাগিছিলে নে এতিয়া বান্ধোতে ভাল লাগিছিলে এনেকুৱা বান্ধোতে ভাল লাগিছে আৰু বান্ধোতে নহয় এইটোতে মেলোতে অঁ ঠিক আছে তেনে মেলিয়ে লওঁ আৰু কেনেকুৱা লাগিছে বাকী মোক ক'ব আৰু আজি গোটেইবোৰ ধুনীয়া ছোৱালী আপোনালোকক দেখাম গোটেইখিনিক আজি উলিয়াম ফেয়াৰৱেলত চবকে মেমৰিজত থ'ব লাগিব ন চ' মায়ে আৰু আইতাই মোক তগৰ ফুল লগাই ল'ব ক'লে মই পাপা লগাই লৈছোঁ আৰু পাই দি লৈ লৈছোঁ গোন্ধাই থাকিব এতিয়া ধুনীয়া ধুনীয়া ব'ল আকৌ এতিয়া গাড়ী উলিয়ালে পাপাই 11 বাজি গ'ল ব'লে যাওঁ ৰ'ব ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে কলেজৰ যোনটো লাষ্টৰ ক্লাছ হয় তাৰো অকণমান ক্লিপছ মই লৈছিলোঁ মানে যোনটো শ্বাৰ্টত লিখা হয় সেইবিলাক তো সেইটো আগতে চাই লওক তাৰপিছত আকৌ ফেয়াৰৱেল আহিব গাইছ আজি আমি লাষ্ট ডে বনাই আছোঁ লিখিব আৰম্ভ পিছফালে লিখিলে চাগে এতিয়া বনা নাই পুৰা আৰু আমাৰ ইউটিউবাৰ চব এইফালে তোকো দেখাই দিলোঁ এইজনীও পুৰা অকল এই মাৰ্কাৰ পেন দি লিখাব ওলাইছে বেছিকৈ সেই ওলাইছে ইমানকৈ নেদেখাওঁ আমি বহুত চিক্ৰেটলি লিখোঁ ন ব'লা এতিয়া বাকীকেইজনীক চাওঁগৈ আমি মানে এইফালে মেমক মাতিব আহিছিলোঁ ব'লক পুৰা লিখা লিখি হৈ আছে কাশ্মীৰ লাষ্ট লিখিবই লাগিলে আৰু ন এইফালে পাৰ্লিও লিখি আছে এইফালে মেক্সিক চাওঁ ঐ চাওঁ কৈছে নাই মইতো এতিয়া আমি মেমক মানে গিফ্ট দিছোঁ ইয়াৰ হাততে শ্বাৰ্ট নাই হেনো ইয়াৰ এক মাৰিলোঁ কিনি ল'ব নোৱাৰোঁ এটা আমাৰ ডিপাৰ্টমেণ্টৰ পৰা মানে আমি মেমহঁতক এনেকৈ পুলি গিফ্ট দিছোঁ চাকোনে চবকে বেলেগ বেলেগ আৰু ইমান টিকলোটা আমি দিম আৰু মেমক দিলেই আমাৰ বাকী 3জনী মেমকো আমি দিওঁ 2জনী দিলেই মই নাছিলোঁ দি দিয়া তোমালোকে দি দিয়া আৰু মই ভিডিঅ' কৰিছোঁ কোৱা কেনেকুৱা লাগিছে টিফিনো খালী হৈ আছে লিখিব লাগিব আকৌ ইয়াতে ৰ'ব কান্দিলেও কান্দি দিয়ক আৰু হাই প্ৰিয়াক্ষী চাওঁ তোমাৰ পিঠিটো ঐ তোৰ খালীয়ে হৈ আছে দেখোন আৰু লিখিব লাগিব পুৰা লিখি মেলি সদায় এতিয়া পুৰা ভোক লাগি গৈছে 1:30 বাজি গ'ল এতিয়া লগতে মোৰে চোন আছে দেখোন ফটো ছেশ্যন হ'ল আৰু ইয়াতে এতিয়া আমি খাবলৈ যাওঁ বহুত জোকে ভোক লাগিছে 2টা বাজি গ'ল মৌচুমী হেল্ল' বেয়া আহিছে ঐ এইফালে চা ওলাই দিছোঁ আৰু ফেয়াৰৱেলত আছে আকৌ দেখিলে মোক উলিয়াবা লগ পালে আকৌ উলিয়াবা দেই বাই 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 ব'লা আমিও যাওঁ মিলাই মিলি দিছে চবে আহি থাকিম ক্লাছ শেষ আৰু আমাৰ এনেকে এইফালে ল'ৰাখিনি আছে এইফালে এইখিনি আৰু এইখিনি আমি কি খাওঁ ডিচাইড কৰি আছোঁ মেনিউ চাই কি খাবি মইংগাহিও এৰা নাই আমি লিখিয়ে আছোঁ পূৰা আমি যদি পূৰা লিখিছে আমি অৰ্ডাৰ দিছোঁ আমাৰ অৰ্ডাৰ অহাই নাই
প্লেটাৰ আহি গ'ল ভাগ কৰি মেক্সি এইটো কি প'ষ্ট তোমাৰ খাই দিয়া আহিলেতো তোমাৰ আমাৰ আহাই নাই আমি গাপ্পে মাৰি আছোঁ আৰু ফটো মাৰিছোঁ গাপ্পে মাৰিছোঁ এজনী গেম খেলি আছে সৰু ছোৱালীজনী আমাৰ এয়া আমাৰ কলেজৰ অডিটৰিয়ামতে আমাৰ ফেয়াৰৱেল দিছে এয়া মেম বহি আছে এইফালে আমি আহিলোগৈ আৰু বহি আছোঁ আৰু এতিয়া মানে অহাই নাই আহি লওক তাৰপিছত হ'ব আৰু মেম তেতিয়া চাকি জ্বলাই আমাৰ ফেয়াৰৱেলৰ Thank you so much, teachers. ৱেলকাম আজি আমি স্পীচ ইয়াত উপস্থিত হৈছোঁ আমাৰ অগ্ৰজসকলৰ বিদায় অনুষ্ঠান ফেয়াৰৱেল পাৰ্টিৰ বাবে HOD মেমৰ স্পীচ আজিৰ বিশেষ এটা অনুষ্ঠানৰ বিদায় শব্দটো ক'বলৈ মোৰ ভাল লগা নাই বিদায় এই কথাটো মোৰ ক'বলৈ সঁচাকৈ ভাল লগা নাই বিদায় হোৱা এই কথাটো ক'বলৈ মোৰ ভাল লগা নাই এইকাৰণে বিশেষ অনুষ্ঠান বুলিয়ে কৈছোঁ আচলতে তোমালোকক এইটো মই এটা অভিনন্দন অনুষ্ঠান বুলিয়ে ক'ব বিচাৰিছোঁ বা আশীৰ্বাদ অনুষ্ঠান মোৰ ফালৰ পৰা এটা আশীৰ্বাদ অনুষ্ঠান বুলিয়ে ক'ব বিচাৰিছোঁ স্মৃতি আছে সঁচাকৈ বহুত ভাল লাগিছিল তোমালোকক একচুৱেলি তোমালোকৰ বেচটো স্পেচিয়েল বুলি ক'ব লাগিব মোৰ কাৰণে এনেকুৱা নহয় যে বাকীবোৰ নহয় বাকীবোৰ স্পেচিয়েল কিন্তু ইহঁতৰ বেচটো স্পেচিয়েল হয় কাৰণ ফাৰ্ষ্ট টাইম যেতিয়া কলেজত মই জইন কৰিছোঁ চ' ইহঁতক পাইছোঁ আই থিংক তোমালোকে যেতিয়া ফাৰ্ষ্ট টাইমত পৰীক্ষা দিছিলা ফাইনেল পৰীক্ষা দি আছিলা হয়নে আৰু ছেকেণ্ড ছেমিষ্টাৰ পাৰ্চেণ্টটো নাপালোঁ বাট ষ্টিল এনি হাউ দে ৱে ৰিলেটিভলি য়াংগাৰ অল অফ দেম দে ৱে ভেৰি কিউট এতিয়া কিমান ক'ব নোৱাৰি আৰু এতিয়া বিউটিফুল আৰু হেণ্ডচাম বুলি ক'ব লাগিব আজি বিদায় সভা দুআষাৰমান ক'বলৈ 3 বছৰ একজাক্টলি 3 বছৰ হোৱা নাই 6 ছেমিবিলাকত তোমালোকে যেতিয়া ছেকেণ্ড ছেমিষ্টাৰমান ফাৰ্ষ্ট ছেমিষ্টাৰ লাষ্টত আছিলা তেতিয়া চাগে আমি জইন কৰিছিলোঁ হয়নে মনত আছে তো আজি তোমালোকৰ গোটেইখিনি একেলগে দেখি বহুত ভাল লাগিছে ক্লাছতো গোটেইখিনি একেলগে নেদেখোঁ কোনোবা নহয় কোনোবা এবচেণ্ট থাকিবই হয়নে প্ৰথম ক্লাছটো মই 6 ছেমিষ্টাৰতে কৰিছিলোঁ আৰু তেতিয়াৰ পৰা সিহঁতৰ লগত এটা বণ্ডিং হৈছিলে আচলতে আৰু মই সদায় পদমিতা আৰু দীপশিখাক কৈছিলোঁ যে মোৰ সিহঁতৰ লগত ক্লাছ কৰি ভাল লাগিছে কাৰণ সিহঁতি কনচেনট্ৰেট কৰিছিলে ক্লাছত সেইটোৰ পৰা এটা ভাল লাগিছিলে কাৰণ আমাৰ কেতিয়া সময় ভাল লাগে যেতিয়া তোমালোকে ভালদৰে শুনা ভালদৰে বুজা সেইটো আমাৰ কাৰণে ক্লাছ পইণ্ট যে সিহঁতি কিবা এটা বুজিছে সেই বস্তুটো আচলতে আমাক মটিভেট কৰে আৰু মোৰ যিহেতু শিক্ষকতা জীৱনৰ প্ৰথম আছিলে আৰু মোৰ কাৰণে চব নতুনকৈ আছিলে কিন্তু তোমালোকে যে ইমান ধুনীয়াকৈ এটেণ্ড হৈছিলা সেইটো আচলতে মোৰ কাৰণে পজিটিভ বুলি মই ভাবোঁ ডান্স পাৰফৰ্মেঞ্চ অঁ দিয়াটো বা লাইট জ্বলিছে কিয় স্পীচ হ'লে লিখিঙাই প্ৰথম ক'ব অকণমান কি কয় শুনোচোন Good afternoon, everyone. Seniors and friends. আজি বিদায় মোকে দিলে আৰু স্পীচটো দিবলৈ গম পাইছিলোঁ আৰু মোৰে মাত কৰিব কিন্তু নোৱাৰিম ভিতৰত ইমান দিন 3 বছৰ গ'ল আৰু তোমালোকৰ লগত থাকিলেও 2 বছৰমান ভালেই লাগে আজি যাবলৈ হৈছে আৰু ক'বলৈতো বিশেষ একো নাই আৰু
খেলাটো যিখিনি দিন থাকিব ভালে লাগিলে কিছুমান বহুতখিনি কৰিবলগীয়া কাম কৰিলোঁ কিছুমান কৰিব নাপালোঁ পঢ়া শুনাটো ভালকৈ নহ'লে বাৰু মেইন কামটো পঢ়া মিঠিঙাই আমাৰ প্ৰেক্টিকেল পুৰা কৰিছে মানে সি আমাৰ শিকাই দিয়ে চব এবাৰ ভালকে ক'বা দেই এক্সপিৰিয়েঞ্চ বুলি ক'লে আমি ইমান দূৰলৈকে অহা নাই এতিয়ালৈকে এক্সপিৰিয়েঞ্চ ক'বলৈ সৰুৱে হৈ আছোঁ এতিয়ালৈকে কিন্তু যিমান দূৰলৈ আহিলোঁ মই এই ক'বলৈ বিচাৰিছোঁ যে তুমি তোমালোকে নিজৰ লগৰবোৰ মানে ভাল হ'ব লাগিব মানে যিমানখিনি যি পঢ়িব পোৱা ভালকৈ পঢ়িবা আৰু টপ কৰিব বুলি একো নাথাকে কিন্তু ফাৰ্ষ্ট চান্সতে ওলাই যাবলৈ লাইফৰ কথা কোনো ক'ব নোৱাৰে আজি আছোঁ কালি নাই যেতিয়া আমি থাকক প্ৰায় এনজয় কৰি থাকিব লাগে আৰু লগৰবোৰৰ লগত মিলি থাকিব লাগে বেছি এনেকৈ বনাব নালাগে আৰু ক্লাছ টাইমত বেয়া কাউণ্ট নাই খালি যিমান দেৰি আহিছোঁ ভাল লাগিছে আৰু ভাল লাগিলে আৰু 3 বছৰ থাকিলে লাগিছে গৌৰৱ I would like to recite a poem. Now for confidence. While eating this, why don't you wear your favorite dress? ই এইফালে চাই ক'ব লাগে ন মাতিতে তাক মানে মোৰ জাৰ্নিটো বহুত গুজু আৰু খুচি ধৰা কৰিবলৈ মোক ক'ব লাগিছে কিন্তু মই যেখিনি মোৰ জাৰ্নিটো এই কলেজত বহুত ভাল আছিলে just because of these 3 girls and then of course Three girls? বাংৰা কথা কৈছে হয় হয় যদি মানে কি নিজৰ এনজয়মেণ্টটো কৰি যাবা কিন্তু আমি কৰিব সেইকাৰণে মেঘালয় চবৰ লগতে বহুত ভাল এটা মোৰ এক্সপিৰিয়েঞ্চ হৈ গৈছোঁ কলেজৰ ফালৰ পৰা এণ্ড লাষ্টলি আই উড লাইক টু থেংক দিজ 8 girls in my life. They were the biggest support and yeah, thank you. Yeah, cultural dance program by 4th sem second, no? 4th sem.
খাবলৈ দিছে চিকেন চাওমিন আৰু ভেজখিনি ভেজ আৰু গাইছ আমি বিহু নাছিলোঁ একদম ভিডিঅ' চাব আৰু ভাগিব লাগিছে এতিয়া পানী দিয়া লাগিছে পানী দিব এতিয়া খাই লওঁ আৰু 2:30 বাজি লাগিছে খাই লওঁ তো এতিয়া চবৰে ফটো ছেশ্যন হৈ আছে আমিও বহুত ফটো মাৰিছোঁ ওলাইছোঁ দে চাওঁ উলিয়াইছোঁ মই দেখা নাই হেল্ল' ফটো ছেশ্যন হৈ আছে বোলে যাওঁ ফটো মাৰোঁ ময়ো ধুনীয়া লাগিছে এজনী আমাৰ নাচনীজনী আজি পূৰা নাছিলে ভিডিঅ' দিছোঁ এনেকৈ লগ নাপাম যে অঁ লগ পালে কেতিয়াবা মাতিবা আৰু ব্লগত নিজে আহিব লাগিব লখিমপুৰ ঘূৰাবা অ'কে লখিমপুৰ যাবা মাজুলী যাবা আমাৰ ঘৰত সোমাবা অঁ 3টা বজাৰ পৰা আমি ফটো মাৰি আছোঁ 6:30 বাজি গ'ল ভৰি চৰি বিষাই গ'ল এতিয়া তোমালোকে কিবা ক'বা ডেৰ ঘণ্টা হৈ গ'ল ভাগৰ লাগিছে কিন্তু আমি ঘৰলৈ চিপকু হৈ গ'ল গোটেই এতিয়া ফটো মাৰিয়ে আছে বহুত গৰম দেই পুৰা মাৰিছে হেল্ল' গাইছ আজি মই পৰ্ণাৰ ইউটিউব চেনেলটো লৈ ল'লোঁ গাইছ মই বহুত এক্সজষ্ট হৈ গ'লোঁ ভাগৰ লাগি গ'ল মোৰ বহুত কিবা লাগিছে এতিয়া আজি মই পৰ্ণাৰ ইউটিউব চেনেলটো লৈ ল'লোঁ পৰ্ণা মান্তিনে তুমি মই মান্তি মই বহুত এক্সজষ্ট হৈ গ'লোঁ এতিয়া 4:30 নহয় 5টা বাজিব হ'ল মানে 15 দিনত বাকী আছে আৰু আমি 3টা বজাৰ পৰা ফটোৱে মাৰি আছোঁ হিল পিন্ধি আহিছোঁ যে একদম মানে সঁচাকৈ একদম মানে ভৰি চৰি বিষাই গৈছেগৈ এতিয়া গছ তলতে এনেকৈ আমাৰ চেয়াৰ লগাই দিছে যে আমাৰ কাৰণে নতুনকৈ লগাইছে দেই এইখিনি চকী তো মানে তাতে বহি আছোঁ আৰু হাৱা খাইছোঁ মই হাৱা নাই মৰা পিছে ঘামিয়ে আছোঁ দেখিছে বহুত দেৰি হৈ গ'ল 5:30 বাজি গ'ল আমি খাবলৈ আহিছোঁ মানে মই নেখাওঁ এটি খাইছে তো কুস্মিতা আমাৰ আগত আছে কি বা ক'বা নেকি কোৱা লাষ্ট ডে আৰু কৈ দিয়া নাহোঁ বুলি ভাবিছে আহিলোঁ আৰু এজনীয়ে পেপচি খাইছে এজনীয়ে মেইনা খাইছে আৰু বাকীবোৰ এইফালে আছে আৰু